নমস্কাৰ অল আসাম ফাৰ্মিং ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি দেখিছে মই এটি চাবোনৰ বিষয়ে আপোনালোকক জনাম। ভেটেৰিনেৰী প্ৰডাক্ট হয় এইটো। দেখিছে চাবোনটো মই স্পেচিয়েলি মই নিজে ইউজ কৰি চাইছোঁ ঘৰৰ গৰু ছাগলীক। দেখিছে এইটো আপোনাৰ খুব ভাল ৰিজাল্ট হয়। ৰিম'ভাৰ বুলি আছে চাবোনটো, আপোনালোকে ইউজ কৰি চাব পাৰে। মই ঘৰৰ ছাগলীকেইটাকে প্ৰথমে গা ধুৱাই চালোঁ। ই মানে এনেকুৱা কাম কৰে, আপোনাৰ ঘৰৰ ছাগলীকেইটা মহ মাখিৰ পৰা বচায় আৰু ওকণি চিকৰা এই গোটেইকেইটা কাম কৰে। ওকণি চিকৰাতকৈ আপোনাৰ মহ মাখি এনেকুৱা ধৰণৰ ভাল এটা কাম কৰে। আপোনালোকে ইউজ কৰি চাব পাৰে। 7 দিনৰ মূৰে মূৰে যদি ধুৱাই থাকে আপোনাৰ স্কিনটো খুব ভাল হৈ থাকিব। আপোনালোকে কৰি চাব পাৰে, ব্যৱহাৰ কৰি চাব পাৰে। মই আজি ধুৱাইছোঁ। দেখিছে ছাগলীকেইটা কাণবিলাক এইবিলাক ছিগি গৈছে, প্লাছ গোটেই ওকণি চিকৰাই মানে খাই দিছে, চাহী হৈছে, তেনেকুৱা হৈছে। এইজনী মাক হয়, এইকো চাহীয়ে খাইছে আৰু মাখি বহুত পৰে গাত। মই সেইকাৰণে ইউজ কৰিছোঁ এইটো ৰিম'ভাৰ চাবোন। খুব ভাল প্ৰডাক্ট হয়। মই এতিয়া আপোনালোকক প্ৰেক্টিকেলি দেখুৱাই দিম কেনেকৈ ইউজ কৰিব ইয়াক। দেখিছে আপোনালোকে যদি এই ভিডিঅ'টোৰ পৰা বুজি নাপায় কথাখিনি, মোক ডাইৰেক্ট ইনষ্টাগ্ৰাম আইডিত ফ'ল' কৰি মোক কণ্টেক্ট কৰিব পাৰে। মই ইনষ্টাগ্ৰামত থাকোঁ, আপোনালোকে যোগাযোগ কৰিব পাৰে ডাইৰেক্ট। মই আপোনালোকৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। দেখিছে মই কেনেকৈ গা ধুৱাইছোঁ। প্ৰথমে তিয়াই লৈছোঁ। এই চাবোনটোৰ বিষয়ে ডেছক্ৰিপশ্যনত মই অলপ লিখি দিছোঁ, আপোনালোকে পঢ়ি চাব পাৰে। ডেছক্ৰিপশ্যনতে মোৰ ইনষ্টাগ্ৰাম আইডিও থাকিব, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। দেখিছে খুব সুন্দৰকৈ ধুৱাইছোঁ। কাণকেইখনতো মাৰিছোঁ। পানী সোমাই কাণত নাযায়, এইটো চিন্তা কৰিব নালাগে। কমকৈ পানী মাৰিছোঁ। দেখিছে খুব সুন্দৰকৈ গাটো ধুওৱা, চাবোন লগোৱা হৈ গৈছে। ইয়াৰ পিছত পানী মাৰিম। দেখিছে 2টা ছাগলী লৈছোঁ মই আজি আমাৰ ঘৰৰে। দেখিছে চাবোন লগোৱাৰ পিছত 10-15 মিনিট এৰি দিব। তাৰপিছত আকৌ পানী মাৰি গাটো ভালকৈ ধুৱাই দিব। আপোনালোকে যদি ভিডিঅ'টোৰ পৰা একো বুজি পোৱা নাই, তেতিয়া মোৰ ডাইৰেক্ট মোক যোগাযোগ কৰিব পাৰে। ইনষ্টাগ্ৰামৰ আইডি মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে যোগাযোগ কৰিব। আজিলৈ ধন্যবাদ।